নমস্কাৰ বন্ধুসকল, ৰাতিপুৱা ৫টাতে উঠাই দিলে মায়ে। পথাৰত বোকা দিছে, যিহেতু গাঁৱলীয়া মানুহ খেতিটো কৰিবই লাগিব। ৰাতিপুৱা উঠিবলৈ এলাহ যদিও উপায়টো নাই। শুই উঠি গা পা ধুই পথাৰলৈ কোৰখন লৈ ওলাই আহিছোঁ। দেউতাই আগতীয়াকৈ গ'ল। এতিয়া মা, মই আৰু ওচৰৰে ভণ্টি এজনী, আমি গোটেই মুখা পথাৰলৈ গৈ আছোঁ। এতিয়া ইয়াত আছোঁ, কোৰো মাৰিলোঁ, মাটি অলপ ৰুলোঁ। তাই আকৌ চিঞৰি আছে, ভিডিঅ' বনাব নালাগে, মাটি ৰুহি দেৰি হৈছে, সোনকালে যাবগৈ লাগে। মাটি ৰোৱা হৈ গ'ল, সময় প্ৰায় 2 বাজিল। এতিয়া যাওঁ ঘৰলৈ। চ' আজিলৈ ভিডিঅ'টো ইমানতে।